ডিবি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এটা নতুন কমেডি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গণেশ ইমান মন গা মাৰি যে বহি আছে, কি কম দুখৰ কথা বুজিছে, শুনিব নেকি? কোৱাচোন বাৰু কি হৈছে? কালি ৰাতি বলবম যাম বুলি লগৰ চাৰিটাই টমটমখন ভাড়া কৰিলে। ভাড়া কিমান লাগিব সোধে, মই 600 টকা বুলি ক'লোঁ। সিহঁতে হ'ব বুলি ক'লে। চৰ্ত এটা দিলে কি, যদি ঠেকেচনি নোখোৱা তেতিয়াহ'লে 800 টকা দিম। মই বোলো 200 টকাটো বেছি পাম, আৰু এনেও মই টমটম চলত পাগতে ঠেকেচনি খুৱাম বোলো। গৈ আছোঁ সিহঁতে কৈছে কি এটা ঠেকেচনি 10 টকাকৈ কাটিব, আৰু যদি স্পীড ব্ৰেকাৰত বা ডাঙৰ কাটত পৰে তেতিয়াহ'লে 20 টকা কাটিব। মই বোলো আৰামত নিম, ৰাস্তাৰ ৰাতি লাইটৰ পোহৰ অকণ কমেই গ'ল নহয়। প্ৰথমতে স্পীড ব্ৰেকাৰত উঠি হেচকৈ 20 টকা কাটি দিলে। কাটে গোটেই পওঁতে মানে ধৰিব নোৱাৰে ন ৰাতি। আৰু এনেকুৱা সিহঁতে ৰূপ লৈছে, অকণমান গাত এটাত পৰিলেও অ' মা কষ্ট পাইছোঁ, লগতো একে চুটকৈ 10 টকা কাটিয়ে দিয়ে। আকৌ গৈ আছোঁ এটা চকা খালে যেনে তেনে শিলগুটি এটাত উঠিলে। সেইটো কৈছে কি কঁকালত লাগি গৈছে। লাষ্ট টাইম গৈ উল্টাই মোৰ পকেটৰ পৰা 80 টকা এটা ভৰিলোঁ। কম